নমস্কাৰ বন্ধুসকল, মই গণেশ দাস। আজি আমি কথা পাতিম এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, যিটো আপোনাৰ কাৰণে অলপ সূচনামূলক হ'ব। আজি আমি কথা পাতিম ষ্টেট পুলিচৰ পদসমূহৰ বিষয়ে। পুলিচৰ যি ষ্টাৰ বা বেজ থাকে, সেই বেজৰ পৃথক পৃথক স্থানৰ কথা ক'ম। আৰু কোনটো পদবীক কিমান বেছি দৰমহা দিয়া হয়, সেই বিষয়েও আমি আজি আলোচনা কৰিম। প্ৰথমে আহে কনষ্টেবল। তো কনষ্টেবলৰ পদটো চিনাক্ত কৰিবলৈ কান্ধত যে অলপ ফিটাৰ দৰে থাকে, তাত কোনো চিহ্ন নাথাকে আৰু এইখিনিত নিজৰ ৰাজ্যৰ নাম লিখা থাকে আৰু তেওঁলোকে গোলাকাৰ টুপি পৰিধান কৰে। তেওঁলোকৰ বেচিক চেলাৰী হয় 21,700 টকা আৰু তেওঁলোকৰ নিম্নতম গ্ৰছ চেলাৰী হয় 27,000 টকা। এতিয়া আহিব ছিনিয়ৰ কনষ্টেবল। ছিনিয়ৰ কনষ্টেবল চিনাক্ত কৰিবলৈ তেওঁলোকৰ ইউনিফৰ্মত ডাবল ভি আকৃতিৰ ফিটা দেখিব আৰু কাষত ৰাজ্যৰ নাম লিখা থাকিব আৰু গোলাকাৰ টুপি পৰিধান কৰা দেখিব। হেড কনষ্টেবল চিনাক্ত কৰিবলৈ হ'লে ইউনিফৰ্মত 3টা ভি আকৃতিৰ ফিটা থাকিব আৰু কাষত ৰাজ্যৰ নাম লিখা থাকিব আৰু তেওঁলোকেও গোলাকাৰ টুপিয়ে পিন্ধে। এওঁলোকৰ বেচিক চেলাৰী হয় 25,500 টকাৰ পৰা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 32,500 টকা। তাৰপিছত আহে ASI, মানে এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ। এওঁলোকক চিনাক্ত কৰিবলৈ হ'লে কান্ধত এটা ষ্টাৰ দেখা পাব আৰু তাৰ কাষত ৰঙা আৰু নীলা ৰঙৰ ফিটা দেখা পাব আৰু ৰাজ্যৰ নামো উল্লেখ থাকিব। তেওঁলোকৰ বেচিক চেলাৰী হয় 30,100 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 37,000 টকা। তাৰপিছত আহে SI, মানে ছাব ইন্সপেক্টৰ। আৰু এওঁলোকৰ পদ চিনাক্ত কৰিবলৈ আপোনালোকে 2টা ষ্টাৰ দেখা পাব কান্ধত আৰু বাকীখিনি ASIৰ দৰে একেই দেখা পাব। তেওঁলোকৰ বেচিক চেলাৰী হয় 35,400 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 38,500 টকা। তাৰপিছত আহে ইন্সপেক্টৰ। এওঁলোকক চিনি পাবলৈ আপোনালোকে কান্ধত 3টা ষ্টাৰ দেখিবলৈ পাব আৰু ৰঙা আৰু নীলা ৰঙৰ ফিটা থাকিব আৰু তেওঁ যিখন ৰাজ্যৰ ইন্সপেক্টৰ হয়, সেই ৰাজ্যখনৰ নাম উল্লেখ থাকিব। তেওঁৰ দৰমহাৰ কথা যদি কওঁ, ইন্সপেক্টৰ এজনৰ বেচিক চেলাৰী হয় 45,500 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 60,500 টকা। তাৰপিছত আহে DSP। DSPৰ ফুল ফৰ্ম হ'ল ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। এওঁলোকক চিনি পাবলৈ আপোনালোকে 3টা ষ্টাৰ দেখিবলৈ পাব আৰু ষ্টাৰকেইটা বগা নাইবা চিলভাৰ ৰঙৰ হ'ব আৰু এইখিনিত তেওঁৰ ষ্টেটৰ নামো লিখা থাকিব। এওঁলোকৰ তাত কোনো ৰঙা বা নীলা ৰঙৰ ফিটা নাথাকে আৰু এওঁলোকৰ বেচিক চেলাৰী হয় 56,100 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 78,000 টকা। তাৰপিছত আহে ASP, যাৰ ফুল ফৰ্ম হৈছে এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ইয়াৰ পৰাই আৰম্ভ হয় আমাৰ IPSৰ শ্ৰেণী আৰু যেতিয়া কোনো IPS অধিকাৰীয়ে নিজৰ ট্ৰেইনিঙত থাকে, তেতিয়া প্ৰথম বৰ্ষৰ সময়ছোৱাত 1 ষ্টাৰ পায়, দ্বিতীয় বৰ্ষৰ সময়ছোৱাত 2 ষ্টাৰ পায় আৰু তৃতীয় বৰ্ষত 3 ষ্টাৰ লাভ কৰে। যেতিয়া তেওঁলোকৰ ট্ৰেইনিং সম্পূৰ্ণ হয়, তেতিয়াহে তেওঁলোকৰ কান্ধত ASP লিখা বেজ দিয়া হয়। এওঁলোকক চিনি পাবলৈ হ'লে আপোনালোকে IPS লিখা বেজ এটা দেখিব আৰু অশোক স্তম্ভ দেখিব। এওঁলোকৰ বেচিক চেলাৰী হয় 67,700 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 94,000 টকা। তাৰপিছত আহে SP। SPৰ ফুল ফৰ্ম হৈছে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। এওঁলোকক চিনি পাবলৈ আপোনালোকে এটা অশোক স্তম্ভ, এটা ষ্টাৰ আৰু IPS লিখা থকা বেজ দেখিব। এওঁলোকৰ বেচিক চেলাৰী হৈছে 78,800 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হৈছে 1,10,500 টকা। তাৰপিছত আহে SSP, যাৰ ফুল ফৰ্ম হৈছে ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। এওঁলোকৰ বেচিক চেলাৰী হয় 1,18,500 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 1,50,000 টকা। তাৰপিছত আহে DIG। ইয়াৰ ফুল ফৰ্ম হৈছে ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ। এওঁলোকক চিনাক্ত কৰিবলৈ আপুনি এটা অশোক স্তম্ভৰ চিহ্ন আৰু 3টা ষ্টাৰ দেখিবলৈ পাব আৰু IPS লিখা বেজো দেখিবলৈ পাব। এওঁলোকৰ বেচিক চেলাৰী হয় 1,31,100 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয়
83,500 টকা। তাৰপিছত আহে IG মানে ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ। এওঁলোকক চিনি পাবলৈ আপুনি এটা ষ্টাৰ আৰু এখন তৰোৱাল আৰু এডাল লাঠিৰ ক্ৰছ চিহ্ন দেখিবলৈ পাব আৰু IPS লিখা থকা বেজ দেখিবলৈ পাব। এওঁলোকৰ বেচিক চেলাৰী হয় 1,44,200 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 2,02,000 টকা। আৰু তাৰপিছত আহে ADGP মানে এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। এওঁলোকৰ পদটো চিনিবলৈ আপোনালোকে এটা অশোক স্তম্ভ দেখিবলৈ পাব আৰু এখন তৰোৱাল আৰু লাঠিৰ ক্ৰছ চিহ্ন দেখিবলৈ পাব আৰু লগতে IPS লিখা বেজটো দেখিবলৈ পাব। ইয়াৰ পাছত আহে DGP। এখন ৰাজ্যৰ পুলিচ বিভাগৰ সকলোতকৈ শীৰ্ষত থকা পদটো হ'ল DGP, যাৰ ফুল ফৰ্ম হ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। আৰু এওঁৰ পদটো চিনি পাবলৈ ADGPৰ দৰেই এটা অশোক স্তম্ভ থাকিব আৰু তৰোৱাল আৰু লাঠিৰ ক্ৰছ চিহ্ন থাকিব আৰু IPS লিখা বেজ থাকিব। এওঁলোকৰ বেচিক চেলাৰী হয় 2,25,000 টকা আৰু মিনিমাম গ্ৰছ চেলাৰী হয় 3,15,000 টকা। ধন্যবাদ।